আৰু গাইছ ইয়াত এটা সাথী লগ পালো, এইটো ডগেশ ভাই। হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া। আজিকালি মানে কি হৈছে যে ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে নতুন নতুন যিবিলাক জেগা ওলায় সেইবিলাক মানে ছ'চিয়েল মিডিয়াই মানে বেছি পপুলাৰ কৰি পেলায়। এটাও মানে খোৱা নাই, তো এইটো এক্সপিৰিয়েঞ্চ কৰোঁ। তো গাইছ আমি উঠিবই পৰা নাই, ৰূপজৰি দাক চাওঁ পোচাপ মাৰি আছে। তো এইটোৱে আছিল গাইছ ডেষ্টিনি। হাই গুড মৰ্ণিং গাইছ, আৰু 2026ৰ মোৰ প্ৰথমটো ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ আমি আজি ইমান এখন ধুনীয়া জেগাত যাই আছোঁ, মানে আপোনালোকে দেখিলে পাগল হৈ যাব। তো আহক বলক। মেইন গুৱাহাটী চিটিৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত ইমান ধুনীয়া এটা জেগা আছে বুলি গাইছ মই গমেই পোৱা নাছিলোঁ। তো থেংকছ টু ৰূপজৰি দা, দীপ, তোমালোকে লগ ধৰাৰ কাৰণে আজি মই ইমান ধুনীয়া এটা এডভেঞ্চাৰ কৰিব পালোঁ। তো গাইছ মানে এনেদৰে আপোনালোকে এই পাহাৰখনৰ ওপৰেৰে এনেকৈ এডভেঞ্চাৰ কৰি কৰি গৈ 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 ফাইনেলি এটা মানে প্লেচ পাম, যিটো প্লেচটোৰ পৰা আমি সম্পূৰ্ণ গুৱাহাটীটো ওপৰৰ পৰাই দেখা পাওঁ। মানে সেইটো হয় হায়েষ্ট পইণ্ট অফ গুৱাহাটী, মানে চি লেভেলৰ পৰা 800 মিটাৰ ওপৰত আছে। তো বলক আজি সেই পুৰা প্লেচটোৰ পৰা আমি গুৱাহাটীখন এক্সপ্ল'ৰ কৰোঁ। আমি এতিয়া কিছু যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰাঞ্জল স্কুটিৰ লগত, প্ৰাঞ্জল পিছফালে মই বহিছোঁ, ইফালে আমাৰ দুজন ক'ব পাৰি আগে গৈ আছে। যিহেতু আমি ৰাস্তাত নাজানো, আমি সেইকাৰণে ফলো কৰি গৈ আছোঁ। পূৰা কুঁৱলী। আমাৰ ৰাস্তাটো অলপ খেলি মেলি লাগিছিলে, কিন্তু যাম আমি সেই চিধা ওপৰৰ এই টাৱাৰটো দেখিছে যে, এই টাৱাৰটোলৈকে আমি যাম। এতিয়া ইয়াৰ পৰা যাত্ৰাটো আমি আৰম্ভ কৰোঁ। অলপ দেৰি পিছত আমি স্কুটিখন থৈ যাব লাগিব, কাৰণ একেবাৰে ওপৰলৈকে স্কুটিখন নিয়াটো পচিবল নহ'ব, ৰাস্তাও ইমান ঠিক ঠাক নাই। সেইকাৰণে এতিয়া আমি এফালে যাম, আৰু আমাৰ দুজন লগৰ আহিছে আগৰ পৰা। ৰাস্তাটো এতিয়া অলপমান আগবাঢ়ি গৈছিলে সিহঁতি, সেইকাৰণে ঘূৰি আহিব ক'লোঁ আমি। আৰু গাইছ ইমান ধুনীয়া ৰাতিপুৱাৰ পৰিৱেশৰ মাজে মাজে ইমান ধুনীয়া এটা ভাইব, এনেকুৱা মানে ভাইব বহুত কম গুৱাহাটীত এনেকুৱা, এইটো মই মানে দেখাই নাছিলোঁ। এইটো নাৰেংগী ছাইডতচোন ইমান ধুনীয়া এটা গাঁৱৰ ভাইব লাগি আছে। ইমান ধুনীয়া ৰাস্তাবিলাকো গাঁৱৰ নিচিনাকৈ সৰু সৰু পদূলিৰ ৰাস্তা, আৰু ইমান ধুনীয়াকৈ কুঁৱলী পৰি আছে, তাকো অকণমান অকণমান বতাহ বলি আছে। ৰাতিপুৱা ধুনীয়াকৈ সূৰ্যটো ওলাইছে। তো এনেদৰে আমি 4 বন্ধু ওলাইছোঁ। তো এতিয়া আৰু লাহেকৈ আমাৰ মেইন গেট পাইছোঁ। তো ইয়াৰে পৰা হৈ যাব আমাৰ ট্ৰেকিং ষ্টাৰ্ট। যাব পাৰিম চাগে, আধালৈকে যাব ব'লাচোন। ৰাস্তাটো দেখি লগা নাই বাৰু যাব পাৰিম যেন, কিন্তু যাম ব'লা। পাৰিম ব'লা। পাৰিবা গুচি যাওঁ। 3 নম্বৰ গাড়ী লগা, 2 নম্বৰ। ৰাস্তাটো মানে বহুত ওখ আছে, এফালে যাবৰ কাৰণে ভয় কৰিছে দুজন লৈ পেলাই, কিন্তু আমি দুজন লৈয়ে যাম এতিয়া। এজন আমাৰ এজন ভাল ফ্ৰেণ্ড হয়, মানে যাক আমি মৰমত পেট কামেন চলি মাতো। ব'লা স্পীড দিয়া ব'লা, একো নহয় ব'লা না, স্পীডত দিলে ৰাস্তাটো বেয়া আছে। আমাৰ দীপজ্যোতি মহন্ত, ইয়াৰ পৰা আপুনি ভিউটো চাওক, কি ভিউ। এইফালে আহিছে আমাৰ পেট কামিন্স, এণ্ট্ৰিটো মাৰিব। আৰু আগে ডগেশ ভাই আহিছে। হেল্ল' ডগেশ ভাই, হোৱাটছআপ। ডগেশ ভাই হেৰি হ'লে বেলেগ কথা, কি খবৰটো? কামিন্স ৰাস্তা দেখিছে নে? সেইটো দাদাৰ লগত আছে, বেগটো খোৱা বস্তু সেইটো দাদাৰ লগত আছে, মোৰ লগত নাই। এইটো দাদাৰ লগত আছে, এই ডাইটিঙত আছে, দেখানে ফিজিক কি মেইনটেইন কৰিছে। তাকেতো তুমি ডাইটিং কৰা নেকি? ভাল পুৰা নেচাৰেল বডি বিল্ডিঙত মানে পাৰ্ট ল'ব আৰু ডগেশ ভাই এবাৰ। এইফালে আহি পাইছে পেট কামিন্স। মোৰ ট্ৰেকিং তলৰ পৰা আৰম্ভ। এতিয়া আমি ইয়াৰ পৰা ট্ৰেকটো আৰম্ভ কৰোঁ। এবাৰ বাকীখিনি আমাৰ প্ৰাঞ্জল বৈশ্যই বনাব ভিডিঅ'। এনেকুৱা লাগিছে এই যে কুকুৰটো, এই দ্ৰৌপদী যে হেৰি যে হিমালয় পৰ্বত যে বগাইছিলে যে, কুকুৰ এটাৰ লগত গৈছিলে, কুকুৰ লগত গৈছিলে, এনেকুৱা লাগিছে। আমাৰ ই সাথী নেকি দ্ৰৌপদীৰ নিচিনাকৈ? দ্ৰৌপদীক সাথী দিছিল ন ই? বাকী বিলাকতো গৈ নাপালে ন, যুধিষ্ঠিৰ অকলে গৈ পালে।
আমি মহাভাৰতৰ কথা কিয় পাতি আছো ট্ৰেকিং কৰিব তো গাইজ ইমান জেগা এইখিনি ওখ আপোনালোকে দেখা পালে নে ইমান ওখ আছিলে এইখিনি ওখৰে আহি ফাইনেলি আমি আহি পালোঁ মানে আৰু ওপৰলৈকে যাব লাগিব বহুতোখিনি দূৰ আছে কিন্তু ইয়াৰ পৰাই মানে ট্ৰেকিংছটো আমাৰ ষ্টাৰ্ট হ'ব মানে ইয়াৰ পৰা আৰু স্কুটি ওপৰলৈকে নিব নোৱাৰি ইয়াৰ পৰা আমি খোজকাঢ়ি যাম আৰু গাইজ ইয়াতে এটা সাথী লগ পালোঁ এইটো ডগেশ ভাই হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিয়া ডগী হাই কৰি দিয়া তো ই আমাক দেখাই পিছে পিছে আহি আছেচোন ইয়াকো লৈ যাওঁ ওপৰলৈকে মানে আমি কিবা খাব আনিছোঁ বুলি ভাবি আহিছে চাগে অলৰেডি আমি কিবা কৰি মানে দোকানত বাই কৰিছোঁ মানে চিপছেই হওক বিস্কুটেই হওক ইয়াক খাব দিম ৰ'ব ওপৰলৈকে আগে গৈ লওঁ বহুতোখিনি দূৰ আছে ন আহা 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 আহি থাকা আহা তো গাইজ দিছ ইজ দি প্লেচ আপোনালোকে চাই লওক তো ইয়াতে আমি অলৰেডি গাড়ীখন ৰাখি দিলোঁ আৰু মই পিছফালে দেখাই দি আছোঁ ৰ'ব আৰু এইখনে পাহাৰ তো যিখন পাহাৰৰ ওপৰত আমি বৰ্তমান ট্ৰেকিং কৰিব গৈ আছোঁ তো এইটো ৰাস্তা তো ইয়াতে বগৰী গছো আছে আপোনালোকে চাব পাৰে বগৰী লাগি আছে তো ৰাতিপুৱাই ঠাণ্ডাত বগৰী খাব নোৱাৰি এই মৰ্ণিং ঠাণ্ডাত আহিছোঁ মাত্ৰ তো ইয়াৰ পৰা আমাৰ যাত্ৰা ষ্টাৰ্ট হ'ব আৰু আপোনালোকক মই তলৰ পৰাই দেখাই দিছিলোঁ মানে ৰূপজ্যোতিদাই ভিডিঅ' বনাই আছিলে তেতিয়া তো তাতে ওপৰত মানে যোনটো এটা টাৱাৰ আছিলে যোনটো নাম হৈছে ৱায়াৰলেছ টাৱাৰ যোনটোত ৱায়াৰ নাই কাৰণে তাৰ নামহে দিছে ৱায়াৰলেছ টাৱাৰ আৰু এই ৰাস্তাটোৰে আমি এনেকৈ গৈ থাকিলে আমি গৈ পাম সেই ৱায়াৰলেছ টাৱাৰটো তো গাইজ এইখিনি জেগা মানে আপোনাৰ নাৰেংগীৰ বীৰকুছি বুলি কয় আৰু এইখিনি জেগাত মানে এইটো বেছি মানে পপুলাৰ মানে যি মানুহবিলাকে কোৱা অনুসৰি মানে আমি আহোঁতে ৰাস্তাত সুধি আহিছিলোঁ কি কোনটো ৰাস্তা আমি এনেকৈ চিনি নাপাওঁ ন গুগল মেপেতো ভুলো দেখাই দিয়ে তো এনেকৈ সুধি আহিছিলোঁ তো মানুহবিলাকে কৈ আছে কি এইটো লাহে লাহে বেছিয়ে পপুলাৰ হৈ গৈ আছে ইয়াতে প্ৰায় মানুহবিলাকে আহি থাকে ইয়াতে মানে পিকনিকৰ কাৰণে হওক এডভেঞ্চাৰৰ কাৰণে হওক তো এইখিনি জেগা মানে পপুলাৰ হৈ আছে আজিকালি মানে কি হৈছে যে ছ'চিয়েল মিডিয়াৰ থ্ৰুৰে নতুন যিবিলাক জেগা ওলায় সেইবিলাক মানে ছ'চিয়েল মিডিয়াই মানে বেছি পপুলাৰ কৰি পেলায় তো বেয়া নহয় কথাটো যিখিনি টুৰিষ্ট মানে বাহিৰৰ পৰা মানুহ আহে সেইখিনিৰ কাৰণে জেগাটো এডভেঞ্চাৰ কৰা হয় আৰু লোকেল মানুহখিনিৰ কাৰণে যিমান কি নহওক এটা সৰু সুৰা হ'লেও চ'ৰ্চ অফ ইনকাম হৈ যায় চাওক এইটোৱে টাৱাৰ যিটো টাৱাৰত আমি এতিয়া গৈ আছোঁ তো আৰু আহিছে আমাৰ 3জন সাথী আৰু আছেচোন পিছফালে হা পুৰা মহাভাৰতৰ 5 পাণ্ডৱ অহা যেন লাগিছে আহা আহা বঢ়িয়া ব'লা আমি ট্ৰেকিং ষ্টাৰ্ট কৰোঁ তো গাইজ চাওক তো সেইটো ৰাস্তাৰে আমি এনেদৰে আহি আছিলোঁ তো এনেকৈ আহি আছোঁ তো ধুনীয়া এটা সুন্দৰ প্ৰকৃতি বিনন্দীয়া ঠাই তো এইখন ইয়াতে এটা থানো আছিলে যিখন নাম লিখা আছিলে শ্ৰী শ্ৰী বুঢ়াগোসাঁই থান আৰু এনেদৰে আমি আগবাঢ়ি আছোঁ আমি ভাবিছিলোঁ অকলে কিন্তু নাই আগতো মানুহ আছে পিছতো মানুহ আছে মানে ইয়াতে জেগাখিনি পপুলাৰেই হয় মানে অনলি আমিয়ে নহয় ইয়াতে মানুহ আহি থাকে তো চাওক ধুনীয়া আৰু পাহাৰৰ মাজে ধুনীয়াকৈ গৈ থকা বাকী চব ঠিকে আছে তো এইটো যিটো আপোনাৰ লিখিছে এইখিনি এইটো শ্লোপটো এনেকৈ গৈছে দেই মানে ডাইৰেক্ট এনেকৈ যোৱা নাই নৰ্মেল ৰাস্তাৰ নিচিনা সমান নহয় তো কেতিয়াবা বহুত বেছি আপ হৈ যায় কেতিয়াবা বহুত বেছি ডাউন হৈ যায় তো সেইটো হিচাপত মানে ভাগৰত লাগে একো নাই ইয়াৰ পৰা আমি গুগল মেপত চাইছোঁ মানে পূৰা ওপৰলৈকে দেখাই আছে 2.3 কিলোমিটাৰ্ছ তো একো নাই 2.3 কিলোমিটাৰ্ছটো যায় মজা লাগিব তো ব'লক এনেদৰে গৈ থাকোঁ তো গাইজ পাহাৰৰ মাজে আহি আছিলোঁ আৰু এইডাল বেলগছ বেলগছ লাগিও আছে অলৰেডি আচৰিত পাহাৰতচোন এনেকৈ বেলগছ দেখা পোৱা নাই আগতে ইয়াতে বেলগছো আছে বাহ মজা লাগিছে এইখিনি ভিউত কি মজা কাষে চেগুন গছ আছে চাই লওক আৰু এনেদৰে চেগুন গছৰ মাজে ইয়াতে আমি জুবিন দাৰ গীত লগাই দিছোঁ আৰু জুবিন দাৰ গীত শুনি এনেদৰে আমি আগবাঢ়ি আছোঁ কিনো জীৱন দুদিনীয়া জীৱন নেকি আহাৰে এনেকৈ মৰিব ইচ্ছা নাই কি আচৰিত গাইজ এইখন পাহাৰতচোন বেলগছ কি মানে আপোনালোকে দেখিছেনে এইটো চাওক ইমান বেলগছ আৰু বেল লাগি আছে অলৰেডি পাহাৰত ইমান বেলগছ ফাৰ্ষ্ট টাইম দেখিছোঁ
এতিয়ালৈকে যিমানখিনি আহিছোঁ মানে ঢেৰ বেলগছ এইডাল চাওক বেলগছ আপোনালোকৰ আৰু এইটো বগৰী আৰু আম গছ মানে ঢেৰ আছে মানে ফল এইডালো এডাল বেলগছ বেল লাগি আছে তো গাইছ বগৰী এটা খাই চাওঁ ৰ'বা পাহাৰীয়া বগৰী এইবাৰ ক'তো পিকনিকতো যোৱা হোৱা নাই খোৱা হোৱা নাই এটা খাই চাওঁ তো গাইছ এইডাল ইমান সৰু বগৰী গছ চাওকচোন ইয়াতে বগৰী লাগি আছে দেখিছেনে এইবিলাক বগৰী ইমান সৰু বগৰী গছটো পাহাৰত বগৰী লাগি আছে আৰু মই এইটো বগৰী লৈছোঁ এইবাৰ পিকনিকে যোৱা নহ'ল তো কি ক'ম ভাগ্য বেয়া তো অকণমান প্ৰব্লেম চলি আছিল তো সেইকাৰণে যাব নোৱাৰিলোঁ একো নাই সেইকাৰণে আজি আমি আমাৰ ফ্ৰেণ্ডছ কেইটাৰ লগত কি ট্ৰেকিঙতে ওলাই আহিলোঁ তো ইয়াতে এটা বগৰী এক্সপিৰিয়েঞ্চ কৰা যাওক এইবাৰ বগৰী খোৱা নাই তো ফাৰ্ষ্ট টাইম হ'ব আৰু পাহাৰৰ বগৰী মানে এইবাৰ পিকনিকত গ'লে মানে ক'ৰবাত নহয় ক'ৰবাত পাহাৰ থাকে ন তাতে বগৰী থাকে তো আমি খাই দিওঁ এইবাৰ এটাও মানে খোৱা নাই তো এইটো এক্সপিৰিয়েঞ্চ কৰোঁ কেহা ভাল নহয় কেহা আছে তো গাইছ ৰূপজ্যোতিতাৰ দুটা পকা বগৰী দেখা পাইছে সেই দুটা পাৰিবলৈ চেষ্টা কৰি আছে নাই সৰা দেই এই দেখা পাই আছে এই দুটা নাই সৰা আমাৰ দীপ আৰু ৰিপুঞ্জয় দুখ লগা গান চাৰ্জ কৰি আছে কিয় বা ইমান চেড आंसू कूट कर निकल रहा है হ'ব দে এতিয়া স্পটিফাই ডিলিট কৰিব লাগিব দে স্পটিফাইটো ডিলিট কৰিব গায়ক আছে আমাৰ কি কম মানে গাইছ কি কম চাওক এইডাল মানে পাহাৰখন অনলি বেলগছৰে ভৰি নিছে নেকি যিমান গৈছোঁ কেৱল বেলগছ গাইছ চাওক শ্লোপ চাওক সিমানো ইজি নহয় গাইছ ইজি নহয় তো গাইছ এতিয়া লাহে এনেকুৱা লাগিছে কি ট্ৰেকিং আহিব নালাগে ৰিলছতে চাই থকা ভাল মানে ৰিয়েলত মুস্কিল আছে ভাইত মানে কষ্ট হয় মানে যিমান মানে ৰিলছত চাই থাকোঁ ইজি যেন লাগে পূৰা আৰামত যাম এনজয় কৰিম মানে এনজয় কৰা হয় কিন্তু ইমানো ইজি নহয় ভাই ইমান জেগা 4 কিলোমিটাৰ আকৌ এনেকুৱা শ্ল'পত ইজি নহয় নাই আৰু নোৱাৰোঁ গাইছ হলকে দিলোঁ এগলা ভাই নোৱাৰি যিমানে মানে যাই আছোঁ ন মানে সি মানে হাইটটো বেছি হৈ যায় আছে এনেকৈ শ্লপটো আৰু এতিয়া মানে ঠাণ্ডা লগা নাই হাতে গাড়ী চলাই থাকোঁতে কেনেকুৱা ঠাণ্ডা লাগিছিল এতিয়া ঠাণ্ডা লগা নাই আৰু পূৰা লাহে বেছি গৰম উঠি আহিছে পূৰা ভিতৰৰ পৰাই গৰম উঠি আহিছে যি কি নহওক গাইছ মজাটো আহি আছে মজাটো এটা ফিল কৰি আছোঁ মানে আমি ধৰক বেছিভাগ মানে চিনেমা চাব যাওঁ মুভি চাব যাওঁ তো তাতে এটা হলতে বহি থাকোঁ আমি তো সেইকাৰণে মই কেইদিনত চাওক বেছি লাহে পেটটো ওলাই যাব ধৰিছে মানে বেছিভাগ আমি এডভেঞ্চাৰ মানে বা খোজ কঢ়া বা দেহাটোৰ যিটো এক্সাৰচাইজ হোৱা কাম মানে কৰা নাযায় আৰু বিশেষকৈ গাঁৱত থাকোঁতে আগতে মানে যিমানখিনি হওক ঘূৰি ফুৰিছিলোঁ তো বডিটো মানে যিমানখিনি নহওক চৰ্বি হোৱা নাছিল তো ইয়াতে গুৱাহাটীত কি অনলি কলেজ যোৱা আহিলেও তাৰপিছত অনলি চানডে ক্ৰিকেট খেলোঁ তাৰপিছত কেতিয়াবা মাজতে চিনেমা চাব যাওঁ তো চিনেমা চাব যোৱা একো দৌৰা এক্টিভিটি নহয় ন তো ঘৰতে মানে কি হ'লে তাত বহি থাকোঁ তাতেতো একো দৌৰি নাথাকোঁ ন আমি চিনেমা চোৱাতে তো সেইকাৰণে মানে দেহাটোৰ মানে একো এক্সাৰচাইজ নহয় তো লাহে সেইকাৰণে মোৰ চৰ্বিটো বাঢ়ি গৈছে লাহে পেটটো ওলাব ধৰিছে তো সেইকাৰণে মাজে সময়ে এনেকুৱা এডভেঞ্চাৰত আহিব লাগে আৰু এনেকুৱা ফ্ৰেণ্ডছৰ লগত অহাৰ কিবা এটা মজাই বেলেগ তো গাইছ আহি আমি কি পালোঁ চাওক ওম নমঃ শিৱায় চাওক জয় মহাকাল কোনে আঁকিছে বা ধুনীয়া আঁকিছে কিন্তু কিমান ডাঙৰ পাথৰ এইটো চাওক কিমান ডাঙৰ পাথৰ আৰু এই পাথৰটোত কি ধুনীয়াকৈ এটা মহাদেৱৰ ছবি আঁকি থৈ দিছে নাই আৰ্টিষ্টজনৰ নাম লিখা আছে তো উজ্জ্বল হয় এই চাওক উজ্জ্বল তো থেংক ইউ উজ্জ্বল ইমান ধুনীয়াকৈ ইনষ্টাগ্ৰাম লেখা আছে গাইছ উজ্জ্বল কি বা লিখিছে এইটো শৰ্মা 17 চাগে তো উজ্জ্বল তো বহুত ধন্যবাদ তোমাক ইমান ধুনীয়া এটা ইয়াতে ছবি আঁকি থৈ দিছা তাকো মহাকালৰ তো ইয়াতে মানুহে যিবিলাকে আহি আছে তেওঁলোকে তোমাৰ ছবিটো চাই নিশ্চয় ভাল পাইছে আৰু ইমানেই যিহেতু দূৰ হয় তো মহাকালৰ চাট নিশ্চয় লাগিব মানে ইমান আহি সকলোৱে ভাগৰি যাব তো যেতিয়া তোমাৰ এই ছবিটো চাইছে কোনোবাই নিশ্চয় তেওঁৰ মনত অলপ হ'লেও সাহস পাইছে তো তোমাক বহুত ধন্যবাদ
সেইখন পাহাৰত চাওক কি ধুনীয়া এটা মানে ৰ'দ পৰিছে। অ' মজা লাগিছে। 1 কিলোমিটাৰ তো ব'লা। তো গাইছ এইটো শ্লোপটো চাওক, এবাৰ শ্লোপটো চাওক আপুনি, চাই লওক, চাই পেলাই ক'ব। শ্লোপটো দেখিছে? এইটো শ্লোপটোৰ মানে ইয়াতে মোবাইলত চাগে অলপ কমকৈ দেখা পায়, মানে এনেকুৱা লাগিছে চাগে আপোনালোকৰ মানে ইমানো বেছি টান নহয়। মানে এইটো চাওক, এটা এটা খোজ দিয়াতে মানে যিটো মানে কষ্ট পাই আছোঁ মানে দেখাত বহুত ইজি হয়, মানে কিন্তু ৰিয়েলত ইমান ইজি নহয়। এটা এটা খোজ দিওঁতে মানে বহুত মানে পাৱাৰ লাগে, আৰু ওপৰলৈকে আৰু প্ৰায় 1 কিলোমিটাৰমান আছে। তো সেইখিনি চাই লওঁ ৰ'ব। পাহাৰত আহি পেলাই যদি নদৌৰো কেনেকুৱা কথা হ'ব। একবাৰ দৌৰো আহক, পলক দৌৰ। জোচেছ। ইমান ইজি নহয় গাইছ, ইজি নহয়। তো তলৰ পৰাই ইমান মানে ইমান ডিষ্টেঞ্চো নহয়, মাত্ৰ 3 কিলোমিটাৰ নে কি। তো সেইবুলি আমি আহিয়ে পোৱা নাই, অলৰেডি আমি 2.5 কিলোমিটাৰমান আহিলোঁ, আৰু বা কিমান আছে, আৰু 1 কিলোমিটাৰ দেখাই আছে। তো বলক লাহে লাহে যাই থাকোঁ। ये ट्रैकिंग कुछ ज़्यादा ही हो गया क्या? अरे এইজন দাদাক চাওক, দাদা গাইছ, এইজন দাদাই পুৰা নেচাৰেল ফটো কেপচাৰ কৰি আছে। আব্বা নেহি মানেগে, মান গया इसलिए तो आ गया। তো দাদাজন ধুনীয়া ধুনীয়া মানে নেচাৰৰ ৰ মমেণ্ট কেপচাৰ কৰি আছে। অকলে অকলে কেনেকৈ ঘূৰি আছে দেখিছে গাইছ। তো আপোনালোকে কোনোবাই যদি ফটোগ্ৰাফাৰ হ'ব খোজে তো চাই লওক, ইন ফিউচাৰ আপোনালোকে এনেদৰে অকলে অকলে পাহাৰৰ মাজে মাজে এনেকৈ ৰ মমেণ্ট কেপচাৰ কৰিবলৈ আহিব লাগিব, এনেদৰে মৰ্ণিঙতে। গাইছ ইমান জেগা আহি ফাইনেলি কৈছে মানে এইটো মানে এই ল'ৰা দুজনে কৈছে, সিহঁতে মানে ওপৰৰ পৰা অলৰেডি আহিল, কি কোনোবা মানে অলৰেডি এটা মানে কি ক'ম গ্ৰুপ আহিছিলে। তো সিহঁতে মানে গান চান বজাই মানে হাল্লা কৰি আছিলে, তো সেইকাৰণে বোলে গেটটোৱে বন্ধ কৰি দিলে। তো মানে এতিয়া মানে সোমাব নিদিয়ে বোলে। মানে হৈ দিয়কচোন, এইবিলাক যিমানখিনি পাহাৰ এৰিয়া, ইমান হাল্লা চাল্লা কৰিলে বনৰীয়া জন্তু চন্তু থাকে, ওলাই আহিব পাৰে। সেইবোৰলৈ যাওঁ আহক আমি যিমান পাৰোঁ। ফাইনেলি আহি সেই মৰ্ণিং 6:30 বজাৰ পৰাই যিটো আজি প্ৰথমবাৰ লাইফত ট্ৰেকিং কৰাৰ সপোন আছিল, তো সেই সপোনটো পূৰণ কৰি আহি পালোঁ আমাৰ ডেষ্টিনি, এইটোৱে হৈছে ৱায়াৰলেছ টাৱাৰ। তো ইয়াৰে গেটখন বন্ধ আছে, তো যদি খুলি দিলেহেঁতেন এবাৰ ভিতৰত সোমালে ভাল লাগিল হয়। একো নাই, যিমানখিনি নহওক ডেষ্টিনিটো কমপ্লিট কৰিলোঁ। এইটোৱে ৱায়াৰলেছ টাৱাৰ, যিটোত আমি যোৱাকালিৰ পৰা অহা সপোন দেখিছিলোঁ, আৰু মৰ্ণিং 6:30 বজাৰ পৰাই ট্ৰেকিং ষ্টাৰ্ট কৰিছিলোঁ, কেৱল এইখিনি জেগাত অহালৈকে। তো চাই লওক এইখিনি জেগা। তো বহুত ইজি নহয় ট্ৰেকিং, আজি লাইফত প্ৰথমবাৰ কৰিছোঁ। গ্ৰুপ আহি পেলাই গান চান বজাই হাল্লা কৰি থৈ গৈছে। তো খুৰাজনে ইয়াতে, এজন খুৰা আছে ন, তো খুৰাজনে ইয়াতে মানে এতিয়া তলা লগাই দিছে, তো যাতে মানুহে আহিব নোৱাৰে। মানে যিমানখিনি নহওক ৱাইল্ড লাইফ এনিমেলবিলাক থাকে, বনৰীয়া জন্তুবিলাক থাকে ন, তো ইমান এইবিলাক মিউজিক চিউজিক বজাই হাল্লা কৰিব নালাগে। মজা আছেচোন। তো ফাইনেলি যিটো সপোন আছিল গাইছ, লাইফত ট্ৰেকিং কৰা, তো সেইটো আজি ফাৰ্ষ্ট টাইম পূৰণ কৰিলোঁ। তো থেংক ইউ তো আমাৰ ৰূপজ্যোতি দা, দীপ, ৰিপুঞ্জয়, ইমান ধুনীয়া এটা প্লেন কৰাৰ কাৰণে। কিন্তু ইজিও নহয় ইমান। আৰু এইটোৱে ৱায়াৰলেছ টাৱাৰ। তো গাইছ এতিয়া মানে এনেকৈ জংঘলৰ মাজে মাজে আমি আগবাঢ়ি আছোঁ, মানে এনেকুৱা এটা সমান ঠাই চাই আছোঁ, য'ত মানে আমি অকণমান ইমান ডাঙৰ ডাঙৰ গাঁত আছে দেখিছেনে গাইছ। তো এইকেইটা আমাৰ দাদাহঁত গৈ আছে, বাপৰে বাপ। তো আমি অকণমান যাতে সমান জেগা চাই আছোঁ, য'ত আমি ৰেষ্ট কৰিব পাৰোঁ, মানে অকণমান বহিব পাৰোঁ। তো অকণমান খোৱা বস্তু কিনি লৈ আহিছিলোঁ ন, তো সেইবিলাক অকণমান যাতে বহি পেলাই খাব পাৰোঁ। তো সেইকাৰণে আমি অলপ জেগা চাই আছোঁ। আৰু বেছি প্ৰব্লেম দিছে এই জোতাযোৰা,
মানে এই জোতাযোৰা গাইছ মোৰ খেলা জোতা এটা লৈ আহিলে হ'লেহেঁতেন সেইযোৰৰ অকণমান গ্ৰিপ আছিলে তো এইযোৰ হৈছে আলহী খোৱা জোতা বিশালৰ পৰা কিনিছিলোঁ তো এইযোৰ আলহী খোৱা জোতাযোৰে পিন্ধি আহিব লগা হৈছে মানে মোৰ খেলা জোতাযোৰা গাঁৱত আছে দৌৰা দৌৰিকৈ আহিলোঁ তো সেইকাৰণে এইযোৰ জোতাই পিন্ধি আহিব লগা হ'ল তো আগবাঢ়ি গৈ থাকোঁ এনেদৰে এডভেঞ্চাৰ কৰি 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 কি উঠিব পৰা নাই নেকি টানা বে মোক কোনোবাই টানা দেখিছে গাইছ ৰ'বা ৰ'বা পৰিলোঁ মোবাইল নথবে থেংক ইউ এইখিনি পাৰিম এইটোচোন এণ্ট্ৰি আছে তো গাইছ এইটো পিছফালৰ ৰাস্তা হয় তো এইটোৱে ৱায়াৰলেছ টাৱাৰ এইটোচোন চলাৰ আছে সেইটো কি কাম কৰে মই নাজানো দিয়ক মানে মই একো চেক কৰা নাই মানে গুগলত চাৰ্চ কৰি চোৱা নাই ইয়াৰ কি কাম কি আৰু এনেদৰে দেখিছেনে তো এনেদৰে এনেকৈ আমি তলেৰে এনেকৈ আহিলোঁ তো এতিয়া আগবাঢ়ি থাকোঁ সেইখিনি বাৰু ধুনীয়া চিৰি বনোৱা আছে পকী বনোৱা আছে তো কথা নাই ইয়াতেচোন কিবা কাৰণে আছে চাওকচোন কি আছে ইয়াতে বলক চাওক এই তলত তোলা নামটো কি ইয়াতে ক্ৰিমছন সানবাৰ্ড হয় নেকি এটো দেখা পাই আছে মাজে মাজে আহে থাকে একদম ঠিক লাগে এই ইয়াতে আহে গজুপাত তলত তোলা ইয়াতে এইটো ইয়াৰ গজুপাতো আহে গজুপাত আৰু এই নেগুন থকা বান্দৰকিটা আহে না নেগুন থকা বান্দৰকিটা হয় নেকি অলপ কিবল মাতে দেখা নাই গৰমঙ্গাত আছে এই গুটি কিটা লাগিলে খাব আহে গৰমঙ্গাত আছে মই দেখিছো অলপ কিবল কিন্তু ইয়াতে গোল্ডেন লাঙুৰ আছে কেপ লাঙুৰ আছে জানো মই কিন্তু হেৰি অলপ গিবনটো মই কেতিয়াও মাত শুনা নাই থাকিব লাগে বহুত ডাঙৰ ফৰেষ্ট ন তুমি এইফালে চোৱা না এইফালে কোনোবা মানুহ গৈ পাইছে নেকি তুমি ভাবাচোন ৰাস্তাই নাই ভিতৰতে গ'লে তুমি হাতী মাৰ খাই মৰিবা ইয়াৰ পৰা আমি ভিউটো বুক কৰোঁ তো দাদাজনে এজন চাইণ্টিষ্ট হয় তো যেতিয়া আমি মানে লগ পাইছিলোঁ ফটো তোলাই আছিলে তো দাদাজন এজন বায়'লজিষ্ট হৈ পেলাই চাইণ্টিষ্ট হয় তেওঁ ইয়াতে বোলে আহি থাকে তো এইটো চাইডে বোলে তল চাইডে চব বোলে কেমেৰা লগাইছে তো ৱাইল্ড লাইফ চেঞ্চুৰী হয় ন তো এইখিনি মানে সেইটো চাইডে আমাক মানে যাব মানা কৰিছে মানে কেমেৰাত যদি আহি যাওঁ তো আমি বোলে পূৰা ফচি যাব পাৰোঁ তো সেইটো চাইডে আমি নাযাওঁ তো ইয়ালৈকে আহিলোঁ ইয়াতে এটা ধুনীয়া বুঢ়া গোঁসাইৰ থান আছে তো এইখিনি আমি চাই লওঁ তো ইয়াৰ পৰাই অলপ আমি দৃশ্যটো উপভোগ কৰি ইয়াতে অলপ টাইম স্পেণ্ড কৰি লাহেকৈ ইয়াৰ পৰাই ওলাই দিম নে কি কোৱা ৰিপুঞ্জয় ইয়াৰ পৰাই লাহেকৈ ওলাই দিম তাৰ তলফালে নাযাওঁ আৰু ন শক্তিও নাই ঠিক কৈছা তো নৰ্মেল যিটো লেভেল তো আপোনালোকে এই ঘৰবিলাক দেখা পাইছে তো এই নৰ্মেল তাৰ পৰাই আমি মানে ইমানখিনি অহা নাই তো তাৰ পৰাই যিমান পাৰোঁ আমি তো স্কুটি লৈ আহিছোঁ 3000 মিটাৰ উঠিছোঁ আৰামত তো আমি তলৰ পৰাই পূৰা এনেকৈ 3 কিলোমিটাৰ জেগা পূৰা এনেকৈ উঠি আহিছোঁ তো আৰু আপোনালোকক যিহেতু মই কৈছিলোঁ ডেষ্টিনিটো আমাৰতো সেইটোৱে আছিল ন টাৱাৰটো আছিল ৱায়াৰলেছ টাৱাৰটো তো অলৰেডি আমি সেইটো ৰিচ কৰিছোঁ সেইটো এটা বেলেগ ফিল এচিভমেণ্ট না আমিতো সৰু সুৰা ইউটিউবাৰ জাষ্ট ষ্টাৰ্ট কৰিছোঁ আমি যেতিয়া বেলেগক দেখা পাওঁ যে ট্ৰেভেল কৰে ইমান ওখ পাহাৰবিলাক হাইডিং কৰে তো তেতিয়া আমাৰ নিজৰে ভাল লাগে ন তো ইমান সৰু এটা হ'লেও আমাৰ কাৰণেতো এইটো বহুত ডাঙৰ বেলেগৰ কাৰণে সৰু হ'লেও যে ফাৰ্ষ্ট টাইম এনেকুৱা এটা জেগাত আমি মানে ট্ৰাই কৰি এচিভ কৰিছোঁ তো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট হয় এইটো মই চাবই পৰা নাই তৰ্পি মৰিছে তৰ্পি এটা চকু নাই তাৰ ভালুকে ন ভালুক মানে ব্লেক ডিয়াৰ শিট বহুত ডাঙৰ থাকে এইটো তো গাইছ কি দেখাই দিলে দাদাজনে বাপৰে এটা বোলে
ভালুকে কেৱল এটা থাপৰ মাৰি পেলাই এনেকৈ কেনেকৈ আপোনালোকে ফটোত দেখিছে চাগে মই দেখা পাই বহুত ভয় লাগিছে মানে মোৰ তেজৰ পৰা অলপ মোৰ হোমোফোবিয়া আছে আপোনালোকে চাই লওক মই এইখিনি চাব নোৱাৰোঁ ভেনামাছ নহয় নেকি নন ভেনামাছ এইটো ভেনামাছ এইটো হয় ভেনামাছ এইটো হয় পিট ভাইপাৰ ভাইপাৰ পিট ভাইপাৰ এইটো ভেনামাছ গ্ৰীণ কালাৰ গ্ৰীণ কালাৰ অঁ টি গাৰ্ডেনতো আছে আপুনি ৱাইল্ড লাইফ কিবা হয় নেকি মই চাইণ্টিষ্ট হয় সাইন্টিষ্ট হাৰ্পেটলজিষ্ট হা? হাৰ্পেটলজিষ্ট কি ষ্টাডি কি কৰে? হাৰ্পেটলজিষ্ট মানে দ্য ওৱান হু ষ্টাডিজ অন এম্ফিবিয়ানছ এণ্ড ৰেপটাইলছ আপুনি জুলজিষ্ট আছিল মানে মই MSc কৰিছোঁ জুলজিত স্পেচিয়েল ছাবজেক্ট ৱাইল্ড লাইফ চায়েন্স গুৱাহাটী ইউনিভাৰ্চিটি চিপছটো খাওঁ আৰু ওলাওঁ ট্ৰেকিং বেছি লাগিব বেছি খাই পেলাই পেকেটকেইটা ভিতৰতে পেলাই দিবা দে বেগতে থৈ দিবা এটা হ'লে ফটো উঠো নেকি আহা এটা নহয় এটা আৰু গাইজ দিছ ইজ দি ডেষ্টিনেশ্যন পইণ্ট তো গাইজ আমি ইয়াতে অকণমান মানে বহিলোঁ কথা চথা পাতিলোঁ অলপ নেচাৰ উপভোগ কৰিলোঁ কিবা কৈছে দাদা ওপৰলৈ চাইছোঁ নাই বহুতে বেছি মাথা ঘূৰাব তো এইটোৱে আছিল গাইজ ডেষ্টিনি